আমাৰ চৰকাৰৰ আজি আলোচনা হৈছে কাউন্সিল চৰকাৰৰ ভিচিক লৈ পেলাই যি এটা সমস্যা হৈ আছে এইটো আমাৰ মহামহিম গভৰ্ণৰ অসমৰ গভৰ্ণৰ ডাঙৰীয়াও অৱগত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও অৱগত শিক্ষা বিভাগও অৱগত যে তাত এটা ক্ৰাইচিছ চলি আছে আৰু সকলো বিচাৰিছে যে এই সমস্যাটো সমাধান হ'ব লাগে আমিও বিচাৰিছোঁ সমস্যাটো সমাধান হ'ব লাগে কেদিনমানৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাই ভাইচ চেঞ্চেলৰৰ কিছুমান কথাক লৈ পেলাই তেখেতসকলে ক্ষোভ হৈছে আৰু কিছুমান তেখেতসকলে ন্যায় বিচাৰি বা কিছুমান ইয়াৰ এটা মেজাৰ্ছ বিচাৰি আন্দোলন কৰি আছে আজি আমি তেখেতসকলক আহ্বান কৰিছোঁ যিহেতু নাকৰ টিম আহি আছে ইউনিভাৰ্চিটিলৈ আৰু প্ৰথমবাৰ নাক হ'ব আৰু এই লোৱাৰ আছামত একমাত্ৰ বিশ্ববিদ্যালয় য'ত আমাৰ ছাত্ৰ ছাত্ৰী হায়াৰ এডুকেশ্যন ল'বলৈ সক্ষম হয় আৰু ইয়াত আজিলৈকে মানে নাক এছেছমেণ্ট হোৱা নাই কোনো ৰেংক পোৱা নাই তো সেইকাৰণে তেখেতসকলে এই কথাটো উপলব্ধি কৰিছে আৰু আমি একেলগে আলোচনা কৰি তেখেতসকলৰ আন্দোলনটো স্থগিত ৰখাৰ কাৰণে আমি আহ্বান কৰিছোঁ আৰু সেই আন্দোলনটো তেখেতসকলে স্থগিত ৰখাৰ কাৰণে আজি কথা দিছে আমি তেখেতসকলক ধন্যবাদ দিছোঁ আৰু অনাগত দিনত চবেই মিলি পেলাই আলোচনা কৰি পেলাই আলোচনাৰ ভিত্তিত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ সমস্যাবিলাক আমি আকৌ অৱগত কৰিম অহাকালি আৰু এই সমস্যাৰ সমাধানটো অতি শীঘ্ৰে হ'ব বুলি মই আশা ৰাখিছোঁ আমাৰ চৰকাৰৰ আজি আলোচনা হৈছে কাউন্সিল চৰকাৰৰ ভিচিক লৈ পেলাই যি এটা সমস্যা হৈ আছে এইটো আমাৰ মহামহিম গভৰ্ণৰ অসমৰ গভৰ্ণৰ ডাঙৰীয়াও অৱগত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও অৱগত শিক্ষা বিভাগও অৱগত যে তাত এটা ক্ৰাইচিছ চলি আছে আৰু সকলো বিচাৰিছে যে এই সমস্যাটো সমাধান হ'ব লাগে আমিও বিচাৰিছোঁ সমস্যাটো সমাধান হ'ব লাগে কেদিনমানৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাই ভাইচ চেঞ্চেলৰৰ কিছুমান কথাক লৈ পেলাই তেখেতসকলে ক্ষোভ হৈছে আৰু কিছুমান তেখেতসকলে ন্যায় বিচাৰি বা কিছুমান ইয়াৰ এটা মেজাৰ্ছ বিচাৰি আন্দোলন কৰি আছে আজি আমি তেখেতসকলক আহ্বান কৰিছোঁ যিহেতু নাকৰ টিম আহি আছে ইউনিভাৰ্চিটিলৈ আৰু প্ৰথমবাৰ নাক হ'ব আৰু এই লোৱাৰ আছামত একমাত্ৰ বিশ্ববিদ্যালয় য'ত আমাৰ ছাত্ৰ ছাত্ৰী হায়াৰ এডুকেশ্যন ল'বলৈ সক্ষম হয় আৰু ইয়াত আজিলৈকে মানে নাক এছেছমেণ্ট হোৱা নাই কোনো ৰেংক পোৱা নাই তো সেইকাৰণে তেখেতসকলে এই কথাটো উপলব্ধি কৰিছে আৰু আমি একেলগে আলোচনা কৰি তেখেতসকলৰ আন্দোলনটো স্থগিত ৰখাৰ কাৰণে আমি আহ্বান কৰিছোঁ আৰু সেই আন্দোলনটো তেখেতসকলে স্থগিত ৰখাৰ কাৰণে আজি কথা দিছে আমি তেখেতসকলক ধন্যবাদ দিছোঁ আৰু অনাগত দিনত চবেই মিলি পেলাই আলোচনা কৰি পেলাই আলোচনাৰ ভিত্তিত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ সমস্যাবিলাক আমি আকৌ অৱগত কৰিম অহাকালি আৰু এই সমস্যাৰ সমাধানটো অতি শীঘ্ৰে হ'ব বুলি মই আশা ৰাখিছোঁ बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां क'क्राझार सहराव थानाय दावहारु अट' एजेन्सिया 8 अक्ट'बरनिफ्राय 12 अक्ट'बर दानाव सानबानि हाबाफारिजों मेगालन लोगोसे एक्सेन्स मेला खुंफुंगोन बायगिरि बिथांमोना एसेल' बिबांनि रां होग्रोनानै गाव गावनि लुबैनाय बाइकखौ बायनो हागोन क'क्राझार सहरनि बड'लेण्ड गेस्ट हाउस साखाथियाव खुंफुंजानाय मेगालन काम एक्सेन्स मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन दावहारु अट' एजेन्सिया बायगिरि बिथांमोननो आरसि इन्सुरेन्स लाफानानै 7,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 1,000 रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिना दोननो हागोन क'क्राझार सहरनि दावहारु अट' एजेन्सिजों लोगोसे कारिगाव फेस्टिभ आउटलेट आरो दतमा फेस्टिभ आउटलेट आरो बडगाव फेस्टिभ ब्रान्च श'रुमावबो खुंफुंजानाय मेगालन काम एक्सेन्स मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो क'क्राझारनि दावहारु अट' एजेन्सि श'रुमा लोगोसे मोजां अफारफोरबो लाबोदों 5 लिटार पेट्रल फ्री गंनै हेलमेट फ्री बाइक बायगिरिफोरनो फ्री एसवेर गिफ्ट हरनाय जागोन आरो मेगालन काम एक्सेन्स मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 12 खेब फ्री वाशिं होनाय जागोन आबुङै मिथिबावनो थाखाय 6000399187 8822 018193 जानबुं नम्बराव खौरां लाहरनो हागोन